নমস্কাৰ মই শ্ৰী দিগন্ত ভাৰতী। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথমবাৰ হিচাপে এটা কবিতা আলোচনা কৰিবলৈ লৈছোঁ আৰু কবিতাটোৰ বিষয়বস্তু হৈছে লাচিত ফুকন। আৰু মই লাচিত ফুকনৰ বিষয়ে আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ আৰু কিছুমান কথা থাকি গ'ল, সেইখিনি মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু কবি হৈছে দেৱকান্ত বৰুৱা। আৰু দেৱকান্ত বৰুৱাৰ বিষয়ে মই কৈছোঁ যে দেৱকান্ত বৰুৱাক দুমোজাৰ কবি বুলি কোৱা হয় আৰু তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে সাগৰ দেখিছা। আৰু তেওঁ এগৰাকী অসমীয়া সাহিত্যৰ এগৰাকী স্বনামধন্য সাহিত্যিক। আৰু লাচিত ফুকন কবিতাটোৰ যোগেদি কবি দেৱকান্ত বৰুৱাই অসমীয়া সমাজখনৰ যিটো স্বৰূপ, সেই স্বৰূপটো খুব সুন্দৰভাৱে দাঙি ধৰিব বিচাৰিছে যে আমাৰ সমাজখনে বৰ্তমান যিদৰে আমাৰ সমাজৰ এটা নিজস্ব ঐতিহ্য আছিল অসমীয়া সমাজৰ, আমাৰ এটা পূৰ্বপুৰুষৰ ইতিহাস আছিল। লাচিত ফুকনেই হওক বা চিলাৰায়ে হওক, চুকাফাই হওক, শংকৰদেৱে হওক, মাধৱদেৱে হওক, যিদৰে তেওঁলোকে সমাজখন এক সংগঠিত কৰিব বিচাৰিছিল বা তেওঁলোকে যিদৰে বিদেশীক যিদৰে ভেটা দিবলৈ বিচাৰিছিল, কিন্তু সেই যিখন আমাৰ পুৰণি যিখন সমাজ ব্যৱস্থা আছিল, সেই সমাজ ব্যৱস্থাৰ পৰা বৰ্তমান আহি সমাজখন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে। আৰু সেই তেওঁ কবিতাৰ যোগেদি, লাচিত ফুকনৰ আলম লৈ তেওঁ কবিতাৰ যোগেদি আমাৰ সমাজখনৰ যিটো স্বৰূপ, সেই স্বৰূপটো খুব স্পষ্টকৈ দাঙি ধৰিব বিচাৰিছে যে লাচিত ফুকনে কিদৰে মোগলক ভেটিবলৈ গড় নিৰ্মাণ কৰিছিল, নিজৰ মমায়েকৰ জীৱনকো বলিদান দিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাছিল। কিন্তু সেইখন পূৰ্বপুৰুষৰ সমাজৰ বৰ্তমান সমাজখন কি হৈছে যে আমাৰ মন্ত্ৰীয়ে হওক, MLA হওক বা আমাৰ মন্ত্ৰিত্বই যাৰ শেষ কল্পনা বা এছেম্বলিয়ে যাৰ শেষ আশা, তেনে আজিৰ অসমীয়াই কেনেদৰে লাচিতৰ সেই ৰণ দুৰ্মত ভাষা বুজি পাব বুলি কবিয়ে ক'ব বিচাৰিছে যে বৰ্তমান সমাজখনৰ একগোট নহয় বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ সমস্যা আছে, সমস্যাবোৰৰ ওপৰত ৰজাই হওক, প্ৰজাই হওক, সকলোৱে কোনো চিন্তা নকৰে আৰু তেওঁলোকৰ নিজৰ স্বাৰ্থতে যে সদায় সীমাবদ্ধতা। আমি যিখিনি কথাত মাত মাতিব লাগে তেনেধৰণৰ কথাত আমি মাত নামাতোঁ। কোনে আঁউসীত হাল বালে, কিমান পৰাচিত হ'ব, কানিৰ দাম বা মদৰ দাম বাঢ়িছে নে কমিছে, বা বিভিন্ন ক্ষেত্ৰত যিবোৰ আমাৰ প্ৰয়োজনীয় কথা নহয়, তেনে কথাবোৰত আমাৰ সমাজখন বৰ্তমান একগোট হৈ আছে। যিখিনি কথা আমাৰ মানিব লাগে বা যিখিনি কথা আমি চিন্তা চৰ্চা কৰি সমাজখন উন্নতিৰ দিশে আগবঢ়াই লৈ যাব লাগে, তেনে কথাৰ প্ৰতি আমাৰ সমাজৰে হওক, আমাৰ লোকৰে হওক, তেওঁলোকৰ অৱহেলা দৃষ্টি। আৰু মৃতকৰ কাজ কেইদিনত পাতিব লাগিব, তেওঁলোকৰ চিন্তা চেতনাত ঠিক আজিৰ সমাজখনৰ এনেধৰণৰ। আৰু আগৰ যিখিনি লাচিতেই হওক, চিলাৰেই হওক, চুকাফাই হওক, যিবোৰ তেওঁলোকৰ চিন্তা আছিল যে অসমখনক কিদৰে নিৰাপদে ৰাখিব লাগে বা কেনেধৰণে আমি বিদেশী আগ্ৰাসন ৰোধ কৰিব লাগে, কেনেদৰে পৃথিৱীত এটা জাকত জিলিকা জাতি হিচাপে পৰিণত হ'ব লাগে, তেনেধৰণৰ চিন্তা চেতনা আগতে আছিল। কিন্তু সেইখনৰ সিংহৰ দেশ আছিল অসমখন, কিন্তু বৰ্তমান সেই সিংহৰ সন্তান গাধলৈ ৰূপান্তৰিত হৈছে। আৰু আমি বিভিন্ন ধৰণৰ বনিয়াৰ বা বহিৰাগত মানুহৰ তলত আমি কাম কৰিবলৈ শিকিছোঁ। আমাক গাধক যিদৰে বোজা দিয়ে, ঠিক অসমতে অসমীয়াক গাধৰ দৰে বোজা দি কাণ ছিঙি দিছে বোজা দি। আৰু আমাৰ যিটো ঐতিহ্য, আমাৰ যি এটা গৌৰৱান্বিত এটা জাতি, সেই জাতিটো ক্ৰমান্বয়ে কি হৈছে, নিঃশেষ হোৱাৰ পথত। আৰু কবিতাটোৰ যোগেদি কবিয়ে লাচিত ফুকন ডাঙৰীয়া আলম লৈ তেওঁ বিভিন্ন উদাহৰণৰ যে বুজাইছে যে লাচিতৰ যিটো বীৰত্ব, লাচিতৰ যিটো ত্যাগ, লাচিতৰ যিটো দেশপ্ৰেম, লাচিতৰ যিটো দুৰ্মুঠ বীৰত্ব, সেই বীৰত্বৰ কথা পাহৰি বৰ্তমান সমাজে কি কৰিছে যে এটা সৰু তেওঁলোকৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোক আমাৰ অসমীয়া জাতিটো কি হৈছে, বহুত তললৈ নামি গৈছে। আৰু এই কবিতাটো মই ক'লোৱে যে আহোম সেনাপতি বীৰ লাচিতৰ সাহস আৰু দেশপ্ৰেমৰ কাহিনীটো খুব সুন্দৰকৈ তেওঁ বৰ্ণনা কৰিছে। আৰু তেওঁ দেশৰ যিটো স্বাধীনতা, সেই দেশৰ স্বাধীনতাটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁ নিজৰ মমায়েকৰ জীৱনো বলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এইবোৰ আমি সকলোৱে জানোৱেই যে সেইবোৰ অসম বুৰঞ্জীত লাচিতৰ নাম সোণালী আখৰে লিখা আছে। কবিতাটোত কবিয়ে লাচিতে সেই দুৰ্মুঠ বীৰত্বৰ কথা সুঁৱৰি দেশৰ কাৰণে, দহৰ কাৰণে মৃত্যুৰ আহ্বান শুনি জাতিৰ বুকুত দুৰ্মুঠ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে, যে লাচিতে কিদৰে মোগলক ভেটা দিছিল আৰু অসমীয়া সমাজখনক তেওঁ কিদৰে একত্ৰিত কৰিব বিচাৰিছিল। আৰু তেওঁ অগাধ দেশপ্ৰেম আছিল, অসমৰ প্ৰতি তেওঁ অগাধ দেশপ্ৰেম আছিল। কিন্তু আমি দেখিছোঁ যে আজি সমাজখনত কি হৈছে যে লাচিতৰ যিটো দেশপ্ৰেম, সেই দেশপ্ৰেমৰ লগত আজিৰ নেতাৰ যিটো দেশপ্ৰেম, সেইটো আকাশ পাতাল। আজি নেতাই যিটো দেশপ্ৰেম দেখাইছে, মানুহক দেখুওৱা যিটো দেশপ্ৰেম, সেইটো লাচিতৰ দেশৰ লগত কোনো ধৰণৰ মিল নাই, আকাশ পাতাল এটা পাৰ্থক্য আছে। আৰু আমি কি কওঁ, বিভিন্ন সময়ত আমি লাচিত দিৱস পাতোঁ, বীৰসকলক সোঁৱৰণি জনাওঁ বা
বীৰসকলৰ বীৰ পূজা আমি পাতোঁ, কিন্তু সেই বীৰ পূজা কেলৈ পাতোঁ? আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। সেইদিনা আমি স্মৰণ কৰোঁ। আজিকালিতো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিভিন্ন ধৰণৰ আমি ফেচবুকে হওক হোৱাটছএপে হওক বিভিন্ন ধৰণৰ আমি বীৰক স্মৰণ কৰোঁ, কিন্তু সেই বীৰৰ যিবোৰ আদৰ্শ আছিল, বীৰৰ যিখিনি বীৰে যিখিনি কৰি থৈ গ'ল, সেই আদৰ্শখিনি আমি গ্ৰহণ নকৰোঁ। তেওঁলোকৰ যিখিনি কৰণীয় আছিল সেই কৰণীয়খিনি আমি গ্ৰহণ নকৰোঁ, আৰু আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি বিভিন্ন ধৰণৰ নকৰিবলগীয়া কামত আমি আগবাঢ়ি গৈ আছোঁ। আৰু লাচিতৰ বীৰত্বৰ কাহিনী স্মৰণ প্ৰসংগত কবিয়ে সমসাময়িক অসমৰ যিখন অৱক্ষয় ছবি, আমাৰ অসমখনৰ মানে কি হৈছে, আমাৰ সমাজখন ঠান বান হৈ গৈ আছে, অসমখন অৱক্ষয় হৈ গৈ আছে, আৰু লোহিতৰ বিশাল পাৰত ব্ৰহ্মপুত্ৰৰ দুই পাৰত আজি কি আছে, অসমৰ জকাটোহে বাকী ৰৈছেগৈ বুলি কবিয়ে কৈছে। আৰু অসমীয়া যিটো বীৰ অসমীয়া, সেই বীৰ অসমীয়া কোনো চিন চাপ নাই, আৰু সেই সিংহৰ সন্তান আজি কি হৈছে, গাধৰ পাল হৈ বাকী ৰৈছেগৈ। আক্ষেপে ক্ষোভেৰে এই কথা কবিয়ে প্ৰকাশ কৰিছে। নিজস্ব বৈশিষ্ট্য স্বকীয়তা সকলো বাদ দি আমি নকল নবিচৰি দেশৰ মুক্তিৰ বাবে যি অদ্ভুত আয়োজন চলাইছোঁ, সেই আয়োজন দেখি শুনি দেশ জননীয়ে শোকতে বিনাবলৈ ধৰিছে। আৰু আমি কি কৰিছোঁ, নকল নবিচ, আমি কাৰোবাক অনুসৰণ কৰিব বিচাৰিছোঁ যে আমুকে কি কৰিলে, আমি নিজস্বতা নিজে পাহৰি গৈছোঁ। আমাৰ নিজৰ যিটো ঐতিহ্য আছিল, ঐতিহ্য আমি পাহৰি গৈছোঁ। আমি কি কৰিব বিচাৰিছোঁ, লোকক আমি অনুকৰণ কৰিব বিচাৰিছোঁ। নকল নবিচ হৈ আমি কি কৰি আছোঁ, লোকক অনুকৰণ কৰি আছোঁ। আৰু আমি পৰৱৰ্তী খণ্ডত লাচিত বৰফুকন কবিতাটোৰ যিখিনি পাঠ অন্তৰ্গত সেই প্ৰশ্নটো আছে, আৰু যদি কিবা বুজিবলগীয়া আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে চাইছে তেওঁলোকে কোনটো বুজি পোৱা নাই সেইটো মোক কমেণ্ট কৰিলে হ'ব। আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।